নমস্কাৰ বাইদেউসকল, মই আজি আপোনালোকৰ মাজলৈ এটা এপ্লিকেশ্যন লৈ আহিছোঁ। এই এপ্লিকেশ্যনটোৰ জৰিয়তে আপোনালোকে স্বাস্থ্য সম্বন্ধীয় সকলোবোৰ তথ্য পাব আৰু এই এপ্লিকেশ্যনটোৰ নাম হৈছে স্বাস্থ্য পোষণ আলাপ। এই এপ্লিকেশ্যনটো আপোনালোকে প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব পাৰিব। ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম। সেই লিংকটোত ক্লিক কৰিলে আপোনালোকে প্লে ষ্ট'ৰৰ পৰা এইটো ডাউনলোড কৰি ল'ব পাৰিব। এতিয়া আমি এই স্বাস্থ্য পোষণ আলাপত কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিম আৰু কেনেকৈ লগ ইন কৰিম, এই দুটা প্ৰচেছ মই আপোনালোকক কৈ আছোঁ আৰু ভিতৰত কি কি আছে সেইটোও মই ক'ম আপোনালোকক। তাৰ আগত আপোনালোকে যদি নতুনকৈ আহিছে মোৰ চেনেলটোলৈ তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু এটা লাইক কৰি দিব। এতিয়া আহক আমি স্বাস্থ্য পোষণ আলাপটো আমি অ'পেন কৰোঁ। এই এপ্লিকেশ্যনটো অ'পেন কৰাৰ সময়ত কিছুমান পাৰ্মিশ্যন মোবাইলটোৱে বিচাৰে আৰু এপ্লিকেশ্যনটোৱে বিচাৰে, যিবিলাক আপোনালোকে এলাউ কৰি দিব। ডণ্ট এলাউ কৰিলে আপোনালোকৰ এপ্লিকেশ্যনটো অ'পেন নহ'ব পাৰে। ঠিক আছে, আপোনালোকে এইবিলাক এলাউ কৰি দিব। স্বাস্থ্য পোষণ আলাপ ITC মিছন সুনহেৰাকাল। ইয়াতে চাওক লেংগুৱেজ বুলি লিখা আছে। এই লেংগুৱেজত ক্লিক কৰিলে আপোনালোকৰ 5টা ভাষাত এই এপ্লিকেশ্যনটো আছে। আপোনালোকে যিটো ভাষাত পচন্দ কৰে সেইটো ভাষাতে আপোনালোকে পঢ়িব পাৰিব। তাৰপিছত ইয়াত ইউজাৰ নেম আছে, পাছৱাৰ্ড আছে। যিবিলাকে অলৰেডি ৰেজিষ্ট্ৰেশ্যন কৰিছিলে তেওঁলোকে ইয়াত ইউজাৰ নেম আৰু পাছৱাৰ্ড দিলে হৈ যাব। ঠিক আছে, আৰু যিবিলাকে এতিয়াও ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেওঁলোকে এই যে ক্ৰিয়েট নিউ একাউণ্ট আছে, এই ক্ৰিয়েট নিউ একাউণ্টত ক্লিক কৰিব। এতিয়া মই ক্ৰিয়েট নিউ একাউণ্টত ক্লিক কৰোঁ। এতিয়া চাওক ৱেলকাম টু স্বাস্থ্য পোষণ আলাপ। ইয়াত এখন ফৰ্ম দিছে, ৰেজিষ্ট্ৰেশ্যন ফৰ্ম। এই ৰেজিষ্ট্ৰেশ্যন ফৰ্মখনত আপোনালোকে কি কৰিব, ইয়াত ডিজিগনেশ্যন লিখা আছে। ডিজিগনেশ্যনটোত চাওক ইয়াত ICDS ছুপাৰভাইজাৰ আছে, ANM আছে, আশা আছে, AWW আছে। ইয়াত আপোনালোকৰ যিটো ডিজিগনেশ্যন হয়, যিটো পদত আপোনালোকে কাম কৰি আছে সেইটো আপোনালোকে চিলেক্ট কৰিব। ঠিক আছে, ইয়াত মই ৱাৰ্কাৰ হিচাপে চিলেক্ট কৰিলোঁ। ইয়াত ৱাৰ্কাৰ হিচাপে চিলেক্ট কৰিলে ইয়াত চাওক অংগনবাড়ী চেণ্টাৰ নাম্বাৰ দিছে, হয়নে? ইয়াত আপোনালোকে আপোনালোকৰ যিটো 11 ডিজিট কোড আছে এইটো ইয়াত বহাই দিব। এইটো এইকাৰণে বহাব, যেতিয়া আমি ইউজাৰ নেম আৰু পাছৱাৰ্ড দি খুলিব লাগিব এপ্লিকেশ্যনটো, লগ ইন কৰিব লাগিব, তেতিয়া এই 11 ডিজিটটো তাত বহাব লাগিব। ইয়াত চাওক ICDS ছুপাৰভাইজাৰ চিলেক্ট কৰাৰ লগে লগে ইয়াত আহিছে মোবাইল নম্বৰ, নেম, পাছৱাৰ্ড। ইয়াত মোবাইল নম্বৰৰ জেগাত মোবাইল নম্বৰে দিব, নেমৰ জেগাত আপোনালোকৰ নাম দিব, পাছৱাৰ্ডৰ জেগাত আপোনালোকে মোবাইল নম্বৰটোৱে বহাই দিব। ঠিক আছে, তেতিয়া আপোনালোকৰ মনত থাকিব। আৰু ৱাৰ্কাৰসকলেও ইয়াত অংগনবাড়ী চেণ্টাৰ নম্বৰ দিব, মোবাইল নম্বৰ দিব, নেমৰ জেগাত আপোনালোকৰ নাম দিব, পাছৱাৰ্ডৰ জেগাত আপোনালোকে নিজৰ মোবাইল নম্বৰটো দিব। ঠিক আছে, তাৰপিছত চাওক ষ্টেটখন চিলেক্ট কৰিব। তাৰপিছত ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব। এতিয়া ডিষ্ট্ৰিক্ট চাওক প্ৰায় গোটেইবিলাক ডিষ্ট্ৰিক্টেই আছে, কিন্তু ইয়াত আমাৰ তামোলপুৰ ডিষ্ট্ৰিক্টখন নাই। ইয়াত আমি তামোলপুৰৰখিনি বাক্সা ডিষ্ট্ৰিক্টত সোমাই আছে। বাক্সা চিলেক্ট কৰিলোঁ। এতিয়া বাক্সাৰ আণ্ডাৰত যিমানটা ব্লক আছে ইয়াত ব্লককেইটা চিলেক্ট কৰিব লাগিব। এটা ব্লক আপুনি যিটো ব্লকত আণ্ডাৰত আছে সেইটো ব্লক ইয়াত আপোনালোকে চিলেক্ট কৰিব। ঠিক আছে, ইয়াত চিলেক্ট কৰাৰ পিছত ইয়াত চাব পঞ্চায়ত অব্লিক ছেক্টৰ আছে। ধমধমা প্ৰজেক্টৰ আণ্ডাৰত যিমানটা ছেক্টৰ আছে ছেক্টৰবিলাকৰ নাম ইয়াত শ্ব' হ'ব, বা আপোনাৰ নাগৰিজুলিৰ আণ্ডাৰত যিমানটা ছেক্টৰ আছে শ্ব' হ'ব। তাৰপিছত জালাহত যিমানটা আছে ইয়াত শ্ব' হ'ব। ঠিক আছে, ইয়াত আপোনালোকে ব্লকটো চিলেক্ট কৰিব। তাৰপিছত ছেক্টৰটো নিজৰ নিজৰ ছেক্টৰ কি হয় সেইটো চিলেক্ট কৰিব। তাৰপিছত ইয়াত আকৌ এটা ছেক্টৰ লিখিছে, হয়নে? এই ছেক্টৰৰ জেগাত আপোনালোকে ছেক্টৰৰ যিটো নম্বৰ থাকে, ছেক্টৰৰ এটা নম্বৰ থাকে, সেই নম্বৰটো ইয়াত বহাই দিব। ঠিক আছে, তাৰপিছত ভিলেজৰ জেগাত আপোনালোকৰ ৰেভিনিউ ভিলেজখন ভৰাই দিব। এতিয়া আহক মই অংগনবাড়ী ৱাৰ্কাৰ হিচাপে এতিয়া এই ফৰ্মখন মই ফিল আপ কৰোঁ। এই গোটেইখিনি মই ফিল আপ কৰিলোঁ। এতিয়া মই ৰেজিষ্টাৰত ক্লিক কৰিম। চাওক ইউজাৰ ৰেজিষ্টাৰ্ড ছাকচেছফুলি। ঠিক আছে, এতিয়া চাওক মই অংগনবাড়ী ৱাৰ্কাৰ হিচাপে যিহেতুকে ৰেজিষ্ট্ৰেশ্যন কৰিছিলোঁ, ইয়াত ইউজাৰ নেম আমি কোনটো দিম, 11 ডিজিটটো। ঠিক আছে, আৰু পাছৱাৰ্ডটো মই মোবাইল নম্বৰ দিব দিছোঁ আপোনালোকক। আৰু অংগনবাড়ী ৱাৰ্কাৰৰ বাহিৰে যিবিলাকে ৰেজিষ্ট্ৰেশ্যন কৰে তেওঁলোকৰ কিন্তু ইউজাৰ নেমটো মোবাইল নম্বৰে হ'ব, কাৰণ মোবাইল নম্বৰটোৱে তেওঁলোকৰ ইউজাৰ ID হ'ব। কিন্তু অংগনবাড়ী ৱাৰ্কাৰ হিচাপে যদি ৰেজিষ্ট্ৰেশ্যন কৰে তেতিয়াহ'লে ইউজাৰ নেম সদায় 11 ডিজিটটো হ'ব। এৰে চাব মই ইউজাৰ নেম আৰু পাছৱাৰ্ডটো বহাই ল'লোঁ। এতিয়া মই লগ ইন কৰিম।
এতিয়া চাব এপ্লিকেশ্যনটো ছাকচেছফুলি লগইন হোৱাৰ পিছত দুটা অপশ্যন আহিছে, এটা হ'ল সেলফ লাৰ্ণিং আৰু এটা হৈছে কাউন্সেলিং। এতিয়া আপুনি কি কৰিব, নিজৰ কাৰণে কৰিব নে পৰামৰ্শ কাৰোবাক দিয়াৰ বাবে কৰিব? এতিয়া আমি অংগনবাড়ী ৱাৰ্কাৰ হিচাপে কাৰোবাক পৰামৰ্শ দিয়াৰ কাৰণেই কৰিম, গতিকে ইয়াত আমি কাউন্সেলিঙত ক্লিক কৰিম। ইয়াত এইবিলাক ষ্টেপবিলাক আহিছে, ঠিক আছে। ইয়াত নেক্সট পেজ কৰিব। ইয়াত চাওক এতিয়া আমাৰ 5টা কেটেগৰী খোলা গৈছে, ঠিক আছে। এই 5টা কেটেগৰীৰ ভিতৰত প্ৰথমতে আছে প্ৰেগনেণ্ট ওমেন। প্ৰেগনেণ্ট ওমেনক আমি কেনেদৰে কি শিকাম, লেক্টেটিং মাদাৰৰ কাৰণে কি হ'ব, শিশু 0 পৰা 5 বছৰৰ শিশুবিলাকৰ কাৰণে কি পৰামৰ্শ দিম, এডলেচেণ্ট গাৰ্লছৰ কাৰণে কি শিক্ষা দিম, আৰু শেষৰটো হৈছে এলিজিবল কাপল, তেওঁলোকক আমি কি পৰামৰ্শ দিম, ঠিক আছে। এতিয়া আহক আমি প্ৰথমতে প্ৰেগনেণ্ট ওমেনটো চাওঁ। প্ৰেগনেণ্ট ওমেনত ক্লিক কৰাৰ পিছত ইয়াত আহিছে ফাৰ্ষ্ট ট্ৰাইমষ্টাৰ, ছেকেণ্ড ট্ৰাইমষ্টাৰ, থাৰ্ড ট্ৰাইমষ্টাৰ, হয়নে? এতিয়া ফাৰ্ষ্ট ট্ৰাইমষ্টাৰ মানে হ'ল আমি প্ৰথম 3 মাহত, গৰ্ভ অৱস্থাৰ প্ৰথম 3 মাহত কি কৰিম, দ্বিতীয় 3 মাহত আমি কি পৰামৰ্শ দিম, 3 নম্বৰ 3 মাহত আমি কি পৰামৰ্শ দিম, ইয়াত লিখা আছে। ইয়াত যিকোনো এটাত ক্লিক কৰক, চাওক পৰামৰ্শ দিছে। ইয়াত আকৌ কি ফুড খুৱাব লাগিব সেইটোও দিছে, ভিডিঅ' দিছে আৰু কাউন্সেলিং পইণ্টটো দিছে, ঠিক আছে। ভিডিঅ'ত যদি চাব খোজে ইয়াত চাওক, এতিয়া ভিডিঅ'টো ইউটিউবৰ পৰা আহিব, ধুনীয়াকৈ চলিব, চাব। ইয়াত ক্লিক কৰিব প্লে বটন, ঠিক আছে। মই ভিডিঅ'টো বেছি সময় নাচাওঁ, কাৰণ বেছি সময় চলালে মোৰ কপিৰাইট ষ্ট্ৰাইক আহি যাব, ঠিক। ইয়াত প্ৰত্যেকটা কেটেগৰীতে ভিডিঅ'বিলাক আছে, আপোনালোকে ভিডিঅ' চাইও ক'ব পাৰিব। আৰু ইয়াত লিখাও আছে, লিখনিখিনি পঢ়িলেও আপোনালোকে বুজাব পাৰিব, ঠিক তেনেদৰে লেক্টেটিং মাদাৰৰ ক্ষেত্ৰতো তেনেকুৱা আছে, ল' বাৰ্থ ৱেইট বেবী, নৰ্মেল ৱেইট বেবী। তাৰপিছত চাইল্ড আছে 0 to 5 years, 0 to 7 days, second week 6 months, 7 to 12 months, 13 to 60 months, ঠিক আছে। এডলেচেণ্ট গাৰ্লছৰ ক্ষেত্ৰত আছে গাৰ্লছ আৰু বয়, ঠিক আছে, দুটা আছে। আমি গাৰ্লছৰ কাৰণে যদি হয় গাৰ্লছ চাম, ইয়াত চাওক। তাৰপিছত যদি বয়জ হয় বয়জটো চাওক। আপোনালোকে গম পালে এই স্বাস্থ্য পোষণ আলাপ এপ্লিকেশ্যনটোৰ জৰিয়তে কেনেকৈ আপোনালোকে লগ ইন কৰিব, কেনেকৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব, আৰু স্বাস্থ্য পোষণ আলাপত যি 5টা কেটেগৰী আছে, এই 5টা কেটেগৰীৰ ভিতৰত আকৌ যিবিলাক কেটেগৰী আছে সেইবিলাক আপোনালোকে বাছি লৈ তাত ভিডিঅ'বিলাক চাই লিখনিখিনি পঢ়ি আপোনালোকৰ বেনিফিচিয়াৰীবিলাকক পৰামৰ্শ দিব পাৰিব। এতিয়া এইটো গোটেইখিনি ইংৰাজী হৈ আছে, আপোনালোকে যদি বেলেগ ভাষা চিলেক্ট কৰিব লাগে তেতিয়াহ'লে এই 3 লাইন যে আছে 3 লাইনত ক্লিক কৰিব। ইয়াত চাওক এইটো ইংলিছ বুলি লিখা আছে যে, ইয়াত আপোনালোকে ক্লিক কৰি দিব, ইয়াত লেংগুৱেজবিলাক আহি যাব। ইয়াত আপোনালোকে এছামিজ কৰিলে গোটেইখিনি অসমীয়া হৈ যাব, ঠিক আছে। আকৌ যদি আপোনালোকক বেংগলী লাগে বেংগলী কৰি দিব, ইয়াত বেংগলী হৈ যাব। আজিৰ এই ভিডিঅ'টো আছিলে স্বাস্থ্য পোষণ আলাপ এপ্লিকেশ্যনটোৰ ওপৰত। এই এপ্লিকেশ্যনটো অংগনবাড়ী ৱাৰ্কাৰ বুলিয়েই নহয়, ছুপাৰভাইজাৰ বুলিয়েই নহয়, সকলোৱে ইয়াক ইনষ্টল কৰি লৈ ইয়াৰ পৰা পৰামৰ্শবিলাক ল'ব পাৰে। আনকি বেনিফিচিয়াৰীও ইয়াত তেওঁলোকে নিজেই ৰেজিষ্ট্ৰেশ্যন কৰি তেওঁলোকে নিজেই নিজৰ যতনৰ বিষয়ে পঢ়িব পাৰে, চাব পাৰে, ঠিক আছে। আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে। নেক্সট ভিডিঅ'ত আকৌ লগ পাম, ধন্যবাদ।